ঘৰ চোতালখন সাৰিছোহে ভাতে পানীয়ে বনোৱা মেলা পিঠা বনোৱা কিমান কি খোজ পেলাইছে কাপোৰে কানি একেবাৰে খোজ নহয় তাতে আকৌ বুট মগু তিয়াবলৈ সেইবোৰ কৰিবলৈ আছে আমাৰ ডাঙৰ বাইদেউ এইবোৰত খবৰ নাই নহয় ল'ৰাটোক কৈছিলোঁ বোলে সেই তুলসী পুলি এটা আনি পিনে ৰুবিহিচোন বুলি তাকো ৰোৱা নাই আকৌ মই এইবোৰতে মাথা মাৰিবলৈ আছে উঠিছনে মই বাহনি লৈ গৈছোঁ কোবামগৈ এতিয়া ঠিকছে সোনকালে গৈ পিনে তুলসী পুলি আনি ৰুলে নহ'লে বাহনি কোব খাবলৈ ৰেডি হৈ থাক মায়ে এইখিনিতে পঢ়ি থাকা মই আৰু টিপচি দুইজনী গৈ পিনে পথাৰত চাকি গছ দি থৈ আহোঁগৈ তাৰপিছত এই বুট এপোৱামান তিয়াই থৈছা গধূলিকৈ তুলসী পূজা আকৌ শিকিব লাগিব নহয় ল'ৰা ছোৱালীবোৰ পাবলৈ আজিকালি বৰ দিগদাৰ একদম হেৰিয়া সিহঁতৰ পৰা অকণমান খুজি থৈহে দিব লাগিব ঘৰখনত বোৱাৰী এজনী নাই বোৱাৰী এজনী থকা হ'লেহে ভাল লাগিলে হেঁতি না এতিয়া মেমিয়ে আমাৰ ছোৱালীজনীয়ে কৈছে বোলে সিহঁতৰ ঘৰৰ ওচৰতে কোনোবা এজনী ছোৱালী আছে বোলে হায়াৰ ছেকেণ্ডেৰীটো পাছ কৰিলে তাৰপিছতে বোলে কিবা বিউটি পাৰ্লাৰ নে কি শিকি আছে বোলে গৈ থাকে হেনো ছোৱালীজনীয়ে দেখাত যে নকাই নহওক এইবেলি আমাৰ ল'ৰাটোলৈ পচন্দ কৰিবই লাগিব দেই বোৱাৰী এজনী যেন তেনে গোটাই দিব লাগিব এতিয়া ঘৰখন আৰু সেয়া কাম কৰা লোকৰ ওপৰত এনেকৈ এৰি থৈ আহিব নোৱাৰি নহয় সেইকাৰণে ল'ৰাটোক ক'লোঁ বোলো তই যাগে যা মই কেইদিনমান থাকিম বোলো এই ছোৱালীজনীৰ ৰেহ ৰূপবোৰ চাব লাগিব ঘৰত বহি মই এফালৰ পৰা আহোঁগৈ কাৰোবাৰ ঘৰতে ইয়াত তুলসী পূজা কৰিছে নি আকৌ প্ৰসাদ দুটিমান খাই থৈ আহোঁগৈ ইহঁতৰ ঘৰতো এপোৱামানহে তিয়াইছোঁ বুলি কৈছে সন্ধ্যা লাগিব হ'লেই সেইকাৰণে মই সোনকালে আহিলোঁ এইবাৰ চাকি দিবলৈ যাবা আকৌ সেইটা হওঁতে আহিলোঁ নহয় যাবলৈ যিমান দিগদাৰ একদম কণা মোনাকৈ এই মোবাইলটো নানিলোঁ তাৰ বোকাই চোকাই সোমাই একদম লুটি খাই ধুপুচকৈ পৰিলোঁ নহয় হাঁহিয়ে উঠা চেপেটিয়ে একদম হাঁহিব পাৰিছে এইবুলি আকৌ তাই নাহিলে গাটো বৰ ঠিক নাই মই অকলে আহিবলগীয়া হ'ল এখেতে আকৌ সেই কামৰ পৰা আহিয়ে পঢ়ি নাই নহয় দেউতাও আহিব নাই কিবা সেই ভৰি হাতবোৰ বিষ গা চাবোৰ বিষ এতিয়া মই আহিবলগীয়া হৈছে এইখিনিতে সেই চাকি গছ দিলোঁ সেই ধুনীয়াকৈ প্ৰাৰ্থনাটো কৰি দিওঁ খেতি পথাৰত সেই পোকে চোকে দেখাবলৈ বুলিকে কৃষ্ণ প্ৰভু চাকি গছ জ্বলাই আছা নুনুমাবা দেই অকণমান সেই বৰাই মেলি দিছা এয়াই মাতি হে প্ৰভু পথাৰবিলাকত পোকে চোকে নধৰে যাতে ধুনীয়াকৈ লহপহকৈ বাঢ়ি আহে আঘোণত লখিমী ধুনীয়াকৈ আদৰিব পাৰোঁ যাতে তাকে সেই মনৰ পৰা প্ৰাৰ্থনা কৰিছা কৃষ্ণ প্ৰভু দুখদাই নধৰিবা নেজানো ভালকৈ প্ৰাৰ্থনা কৰিবা চাকি গছ যেনিবা একে কোবতে সেই চলাইটো মাৰি দিলোঁ একে কোবতে জ্বলিলে যেনিবা দেই এনেকৈ জ্বলিলে মনটো ভাল লাগে আকৌ লোকে তুলসী মাটিটোৱে মই আকৌ একেবাৰে ঘৰটো বনাওঁতে বোলো এনেকৈ বনাই দিবিচোন বেদী নিচিনাকৈ কি বোলো তাতে বোলো তুলসী ৰুমা ইমান যে ধুনীয়া দেখিছে একেবাৰে ৰং চং চব লগাই দিছা একদম মনটো ভাল লাগিছে পাই প্ৰাৰ্থনা কৰিবা এই লগৰ মুখা আকৌ সেই ল'ৰা মুখাকো মাতি দিব লাগিছে পাই বুট চুট একদম ধুনীয়াকৈ তিয়াই মেলি থৈছা সোনকালে যাবা বোলে এন্ধাৰ নোহোৱাৰ আগতে আমাৰ ঘৰত প্ৰসাদে হেৰি কৰিম আৰু সিহঁতি আকৌ অহা নাই এতিয়ালৈকে মই আকৌ সিহঁতৰ লগতে যামগৈ বুলিহে আকৌ ঘৰে তাৰপিছত মৃগপহু তলে চাই তুলসী পূজা কৰিমগৈ বুলিহে ভাবিছিলোঁ আকৌ এতিয়া অহাই নাই পূজা মন্ত্ৰ নাজানো কিঞ্চিত এতেকে পৰমেশ্বৰ নাখবলো চৰণত মোৰ গতি সাধিবে উচিত হে প্ৰভু ভালে কুশলে ৰাখিবা গোটেই মানুহখনক শস্য একদম পথাৰ শস্য যে নদন বদন হয় পোকে খাই নষ্ট নকৰে যে না তাকে তোমাৰ চৰণত সেই প্ৰাৰ্থনা জনালোঁ দেই কৃষ্ণ প্ৰভু লাম খাইছে দেই আহিছে একদম ধুনীয়া সময়ত পাইছে সোনকালে আমাৰ ঘৰতে প্ৰথমতে ঘাটটো মাৰি থৈ যায় একেবাৰে সেই খুৰীয়ে
এটা পিঠা পনা বনাই থৈছো মই লৈ আছা সোনকালে সোনকালে তহঁত মোক আহিলি ভালে কৰিলি দে আমাৰ আকৌ ইয়াত ধুনীয়াকে এই মুখ চুখ ভণ্ডা আছে বোলে তহঁতি নাই আহা বুলি এই প্ৰাৰ্থনাটো গাই লওঁ বন্ধুসকল কি খবৰ ভালে আছেনে আমাৰ কাৰ্টুন ফেমিলিৰ পৰা আপোনালোকৰ সবলৈকে কাতি বিহুৰ হিয়া ভৰা লগ যাচিলো দেই অকমান দেৰি হ'ল বাৰু ভিডিঅ'টো দিয়া বন্ধুসকল ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছো আমাৰ ভিডিঅ'বিলাক যদিহে চাই ভাল লাগে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আমাৰ ভিডিঅ'বিলাক যদি সকলোতকৈ আগতীয়াকৈ পাবলৈ বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা টিলিঙাটো বজাই দিব দেই আজিলৈ বাই বাই নতুন এটা খণ্ডৰ সৈতে পুনৰ লগ